পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে জ্বলি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন Get out! अरे की चाই আছো যারা মোক নহয় মা আমাক বিশ্বাসঘাতকতা কৰিছে আমাৰ এই ঘৰখনৰ খাতাম পুৰুষীয়া সন্মানক শিপৰিয়ে মোহাৰি পেলাব বিচাৰিছে শুন তই এই ঘৰৰ পৰা এক কদম বাহিৰ হ'ব নোৱাৰ আৰু যদি কিবা উল্টা পাল্টা কৰ মুতকৈ বেয়া কিন্তু আৰু কোনো নহব আৰু ভনিয়াকক তোক টিউচন কৰিবলৈ দিছিল আৰু তই কি কৰিলি তাৰ লগত চৰম বিশ্বাসঘাতকতা কৰিলি তুমি পুৱাৰে খিৰিকী হাকেৰে সুমাহি সঁচা কথা ক'বলৈ গ'লে মৃন্ময়ে তোমাক ভাল নাপায় সি আচলতে নাই সি তোমাকে বিয়া পাতিব লাগিব মোৰ ভনীজনীৰ কথা সি কেনেকৈ ভাবিব পাৰে মই তাক গৈ আজিয়ে কমকৈ যে তোৰ কাৰণে জ্যোতি ৰৈ আছে তই গৈ তাইক গ্ৰহণ কৰ কিন্তু মই তাক কেনেকৈ কম মোৰ লগত যে এতিয়া তাৰ সম্পৰ্কই বেয়া আৰু তাৰ হৈ মই জ্যোতিক ইমান আশা দি থকা কথাটো যদি সি গম পায় সি জানো মোক গাদ্দাৰ বুলি নাভাবিব সিও মোক গাদ্দাৰি কৰিছে ময়ো জানো তাক গাদ্দাৰি কৰা নাই মাই গড মই এতিয়া কি কৰোঁ স্যাৰ অৰ্ডাৰ কপিটো বিচাৰি পালো স্যাৰ আচ্ছা এই নতুন কামটোৰ কাৰণে কালি টেণ্ডাৰ মাৰা হৈছিল নে চিয়'ৰ স্যাৰ হোৱাট তোমালোকে কৰি কি থাকা কোৱাচোন স্যাৰ একচুৱেলি মিন্ময় অহাৰ পিছত মই তাৰ কামবিলাক কৰাই নাছিলোঁ সেইবাবে থাকি গ'ল মিন্ময় নাথাকোঁতেতো এইবোৰ কাম তুমিয়ে কৰিছিলা এতিয়া সি নাথাকোঁতে কি প্ৰব্লেম হ'ল স্যাৰ সঁচা কথা ক'বলৈ গ'লে সি নিজৰ ছিষ্টেমত কামবোৰ মেনেজ কৰি ৰাখিছিল তাৰ ছিষ্টেমত কাম কৰিবলৈ মোৰ অলপ সময় লাগিব স্যাৰ তাতকৈ যদি তাক আমি আনি ল'ব পাৰোঁ কামবোৰ অলপ ফাষ্ট হ'ব নেকি ছাৰ সেইটো ডিচিশ্যন তোমাৰ নহয় মোৰ যদি কাম ভালকৈ কৰিব আছে কৰা নহ'লে যাব পাৰা চৰি ছাৰ এতিয়া যোৱা সোনকালে কামটো চেছ কৰাগে এনেকৈ নহয় কিমান ভিতৰতে সোমাই থাকিবি বল নহ'লে অকণমান ওলাই গ'লে মনটো ভাল লাগিব আপুনি গৈ থাকক
তাৰমানে তই আজি নাযাও তই মোক এটা কথা কৈছো তই কাৰোবালৈ লাজ কৰি ওলাই যোৱা নাই নে ভয় কৰি কাৰোবালৈ লাজ আৰু ভয় কৰা কোনো প্ৰয়োজন নাই তইতো কোনো ভুল কাম কৰা নাই প্ৰেমহে কৰিছ এনেকৈ শুই থাকিলে কিডাল লাভ হ'ব তোৰ সি একেবাৰে উভতি নাহিব যেনেই পাওঁ তেনেকৈ নকবচোন খুৰীদেউ মৃন্ময়ে আঁতৰি থাকিব নোৱাৰে কৰবাত হয়তো দুদিন তেনেকৈ থাকিবলগীয়া হৈছে আপুনি চাই থাকক অতি সোনকালে সি আমাৰ মাজলৈ ঘূৰি আহিব ইমান দিনটো চাইয়ে আছো তালৈ চাওঁতে চাওঁতে চকু বিষাল তথাপি সি উভতি অহাটোতো দূৰৰে কথা আমালৈ চিঠি এখন দিবলৈও তাৰ মনত নপৰা হ'ল তোমালৈ চাগে সি চিঠি পত্ৰ নিদিয়া হ'ল নহয়নে নাই দিয়া খুৰীদেউ ময়ো আচলতে তাৰে খবৰ এটা কৰোঁ বুলি আহিছিলোঁ বোলো আপোনালোকে কিবা খবৰ পায়ে নেকি বাপেকেতো বাদেই দিছে ক'লে খঙে উঠে কয় বোলে পুতেক পঠাইছিলি নহয় চহৰলৈ ডাঙৰ মানুহ হ'বলৈ ডাঙৰ মানুহ নহওঁতে এই অৱস্থা চাকৰি কৰিলেতো আছেই চাকৰিৰ বাবে মৃন্ময়ে বৰ কষ্ট কৰিছে সি সৰু সুৰা চাকৰি নকৰে আৰু এইবাৰ সি APSC পৰীক্ষা দিব নহয় APSC পাছ কৰিলে ADC DC BDO SDC আদিৰ দৰে চাকৰি পোৱাটো খাটাং কি পৰীক্ষা দিয়া কথা ক'লা আৰু চাকৰিটো কি বুলি ক'লা মই ভালকে বুজি নাপালো মুঠতে জানি থ বিৰাট ডাঙৰ চাকৰি আমাৰ এই অঞ্চলত আজিলৈকে তেনেকুৱা চাকৰি কোনো কৰা নাই আৰু চাকৰি পোৱাৰ পিছতে সি আৰু বেছি দূৰলৈ গুচি যাবগৈ নেকি নহয় খুৰীদেউ সি আৰু ওচৰ চাপি আহিব আৰু ওচৰ চাপি আহিব একেবাৰে আঁতৰি যাব নোৱাৰাকৈ ওচৰ চাপি আহিব তুমি এইবোৰ কি কথা কৈছা হয়নে সি ঘৰ ওচৰতে চাকৰি কৰিব নেকি কিন্তু সি চাকৰি কৰিবলৈচোন আমাৰ ইয়াত অফিচ কাছাৰী একোৱেই নাই অফিচ এটা হয়তো পাতি ল'ব লাগিব এনে এটা অফিচ যিটো অফিচৰ পৰা আঁতৰি আহিবলৈ এক মুহূৰ্তও নোৱাৰিব কেতিয়া যে জ্যোতি তুমি এইবোৰ কি কৈছা মহলে একো বুজি পোৱা নাই মানে খুৰীদেউ আপুনি বুজিব নালাগে অপেক্ষাটো কৰিলেই আৰু অলপ দিন মাত্ৰ অপেক্ষা কৰক তাৰ পাছত সকলো বুজি পাব অকল বুজাই নহয় দেখিব মই আহোঁ দিয়ক তাই আচলতে এনেকুৱা এজন পুৰুষ বিচাৰে যিয়ে তাইৰ ৰূপটোৰ বাহিৰে তাইৰ মনৰ এৰা ময়ো বিক্ৰমক দেখুৱাই দিম যে শিখাই অসীমৰ বদলিত মোক বাছি কোনো ভুল কাম কৰা নাই অসীমতকে মই তাইৰ বাবে 1000 গুণা ওপৰত বুলি বিক্ৰমে বুজি পাব লাগিব মই এইবাৰ APSCৰ বাবে এনেকৈ সাজু হ'ম যাতে মোক কোনেও ৰিজেক্ট কৰিব নোৱাৰে মই এবাৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাবই লাগিব আৰু এদিন বিক্ৰমে নিজে শিখাক মোৰ হাতত অৰ্পণ কৰিবই লাগিব কৰিবই লাগিব বহা লাজ কৰিছা নে ভয় কৰিছা বহা নাই যে নাই ছাৰ কি হ'ল আজি দুদিনমান কামলৈ অহা নাই যে ছাৰ মোৰ গা বেয়া আছিলে গা বেয়া আছিল নে মন বেয়া আছিল হয় ছাৰ আচলতে মোৰ অলপ পাৰ্চনেল প্ৰব্লেম হৈ আছিল আৰু লগতে APSCৰ কাৰণেও প্ৰিপেয়াৰ কৰিবলৈ আছে যে কিন্তু মানুহৰ প্ৰশ্নৰ উত্তৰ তেতিয়া খেলি মেলি হয় যেতিয়া প্ৰকৃত উত্তৰ জানিও অন্য উত্তৰেৰে হাত সাৰিবলৈ চেষ্টা কৰা হয় আচ্ছা কোৱাচোন তোমাৰ লগত চিনাকি হোৱা আজি মোৰ কিমান বছৰ হ'ল প্ৰায় 2 বছৰ আৰু মই তোমাৰ ওচৰত চিনাকি হ'বলৈ যোৱা নাছিলোঁ তুমি আহিছিলা মোৰ লগত চিনাকি হ'বলৈ তাকো বিনা কাৰণত নহয় তোমাৰ একান্ত ব্যক্তিগত কাৰণত য'ত তোমাৰ স্বাৰ্থ আছিল
আৰু মই তোমাক সহায় কৰিছিলোঁ তুমি মোৰ বাবে কাম কৰি দিছিলা আৰু তাৰ বিনিময় মই তোমাক দিছিলোঁ কিন্তু অকল কামৰ বিনিময়ে নহয় মই তোমাক বিশ্বাস কৰিছিলোঁ কাৰণ তুমি বিশ্বাস দিছিলা কিন্তু আজি পোন প্ৰথমবাৰৰ বাবে মই আটাইতকৈ বিশ্বাস কৰা ল'ৰাজনে মোক বিশ্বাসঘাতকতা কৰিছে মোৰ বিজনেছত নহয় মোৰ সংসাৰত হাত দিছে তুমি জানানে মই তোমাক কি কৰিব পাৰোঁ মই আপোনাক বিশ্বাসঘাতকতা কৰা নাই বিশ্বাসঘাতকতা মোক কৰা হৈছে হোৱাট তুমি মোৰ ছোৱালীক প্ৰেমৰ জালত পেলাইছা সেয়া বিশ্বাসঘাতকতা নহয় মোক জালত পেলোৱা বুলি নক'ব ছাৰ আপোনাৰ ছোৱালীহে জালত পৰিব লৈছিলে মইতো কেৱল তেওঁক উদ্ধাৰ কৰিব বিচাৰিছিলোঁ আৰু উদ্ধাৰকাৰী সকলোৱে বিশ্বাসঘাতক বুলি ভুল ভাবিছে সেয়েহে মই আজি বহুত সাহসেৰে আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি বহুত জনা বুজা মানুহ গতিকে আপোনাৰ আগত সকলো কথা কোৱাটো মই মোৰ কৰ্তব্য বুলি ভাবোঁ তুমি মোক মিছলিড কৰিব ট্ৰাই কৰা নাইতো আপোনাক মিছলিড কৰিব মোৰ সাহস নাই ছাৰ ইয়ালৈ অহাৰ পিছত আপুনি প্ৰথম ব্যক্তি আছিলে যোনে মোৰ মনৰ কথা বুজি পাইছিলে কিন্তু আজি এটা কথা শুনাৰ লগে লগে আপোনাৰ মোৰ ওপৰত কিয় বিশ্বাস হোৱা নাই ছাৰ আপুনি মোক কিয় বুজি পোৱা নাই তাৰমানে মই তোমাক বুজিব লাগে আৰু তুমি কৰা অপৰাধ মই মাফ কৰি দিব লাগে যদি অপৰাধ কৰিছোঁ তেনেহ'লে মোক তিল মাত্ৰ মাফ কৰিব নালাগে কিন্তু আজি আপুনি মোৰ কথা শুনিবই লাগিব কাৰণ ইয়াৰ লগত আপোনাৰ ছোৱালীজনীৰ জীৱনৰ কথাও জড়িত হৈ আছে তোমাক কেৱল টিউচনৰ দায়িত্ব দিয়া হৈছিল তাইৰ জীৱনৰ কথা চিন্তা কৰাৰ তোমাৰ কোনো প্ৰয়োজন নাই তাৰ বাবে আমি আছো তাইৰ বিষয়ে কিন্তু আপোনালোকে ভুল চিন্তা কৰিছে তুমি এতিয়া মোক উপদেশ দিব আহিছা নেকি উপদেশ দিবলৈ নাই অহা ছাৰ কেৱল আপোনাক কথাখিনি ক'বলৈহে আহিছোঁ আপুনি আপোনাৰ ছোৱালীজনীক খুব ভাল পায় খুব মৰম কৰে গতিকে তাইক সুখত ৰখাটোৱে আপোনাৰ একমাত্ৰ কাম্য আৰু দেউতাক হিচাপে আপুনি সকলো দায়িত্ব পালন কৰিছে কেৱল আটাইতকৈ প্ৰয়োজনীয় দায়িত্বটোৰ বাহিৰে মানে তাই য'ত সুখী হ'ব পাৰে তাক এবাৰো ভবাৰ প্ৰয়োজন বোধ নকৰি আপুনি জোৰ জুলুম কৰি তাইক সুখী হ'বলৈ বাধ্য কৰাইছে যিজন ল'ৰাই তাইৰ মুখলৈ চাই তাইৰ মনৰ একো কথাই নুবুজি তাইক পত্নী কৰিব বিচাৰিছিলে তাই আচলতে এনেকুৱা এজন পুৰুষ বিচাৰে যিয়ে তাইৰ ৰূপটোৰ বাহিৰে তাইৰ মনৰ কথাবোৰ বুজি পাবলৈ চেষ্টা কৰে আৰু তেনে এজন পুৰুষৰ ওচৰত তাইক অৰ্পণ কৰিলে আপোনাৰ প্ৰকৃত দায়িত্ব পূৰণ হ'ব শিখাই উপায়হীন হৈ পেলাই মোক সহায় বিচাৰিছিলে আৰু আপোনাৰ ছোৱালীক সহায় কৰাটো মোৰ কৰ্তব্য বুলি ভাবি মই তেওঁৰ প্ৰস্তাৱ মানি লৈছিলোঁ ইয়াত যদি মোৰ কিবা অপৰাধ হৈছে মোক যিকোনো শাস্তি দিব পাৰে মই বিনা প্ৰতিবাদে মানি ল'বলৈ সাজু মই যেন তহঁতৰ ঘৰৰ শিখা কিবা বুজাবলৈ আহিছ যি বুজাবলৈ আহিছ বুজা মই সাজু আছো এইকেইদিনটো তহঁতৰ মোক বুজোৱাৰ বাহিৰে আন একো কামেই নাই মোৰ কাৰণে তই কলৈকো ফুৰিবলৈ নগৈ মোৰ ৰখীয়া হৈ আছ ভাত বাঢ়িছে বল মোক ভাত খাবলৈ মাতিব আহিছ মোক বুজাবলৈ নহয় দাদা তই মোৰ এটা কথাৰ উত্তৰ দেচোন তই মোৰ কথাবিলাক কিয় বুজি পোৱা নাই আনৰ কথা বাদ দে তই কিয় নিবিচাৰ যে তোৰ ভনীজনী এজন যোগ্য ল'ৰাৰ লগত শান্তিত থাকক সদায় সুখত থাকক তোক বিক্ৰী কৰি দিবলৈ সাজু কৰিছ ইয়াত জন্তুটোৰ ইচ্ছা অনিচ্ছাৰ যেন কোনো কথাই নাই কেৱল গ্ৰাহক আৰু গৃহস্থৰ কথা ভাত ঠাণ্ডা হ'ব তোৰ আপত্তি কিহত দাদা তইতো মৃন্ময়ক হাৰে হিমজুৱে চিনি পাও তাৰ পিছতো তই ইমান কিয় আপত্তি কৰি আছ সি তোৰ বন্ধু কাৰণে
নে সি দুখীয়া ঘৰৰ ল'ৰাৰ কাৰণে? মোৰ বাবে তাৰ যোগ্যতা ক'ত নাই দাদা? আৰে তাৰ দৰে যদি ব্ৰিলিয়েণ্ট ল'ৰা এজন মোৰ কাৰণে যোগ্য নহয়, তেন্তে মোৰ কাৰণে যোগ্য কোন হ'ব? চা দাদা, কোনো ধনী দালালৰ ঘৰলৈ কিন্তু মোৰ ৰান্ধনী হৈ যাবলৈ মন নাই। আৰু মোৰ পুৰা বিশ্বাস আছে, তহঁতে যিমানেই মোৰ কাৰণে ধনী বা সন্মানীয় ল'ৰা নিবিচাৰ কিয়, এই সকলোতকৈ মৃন্ময় বহুত ওপৰলৈ যাব। এই প্ৰেম কুমাৰ, এই ভাত পানী বাদ দি যে পঢ়াত লাগি আছ, দাদা ভাতকেইটা খাই আগে, সকলোৱে খালে, তইহে বাকী আছ। APSC পালেহিয়ে নহয় কেশৱদা, মই এবাৰ APSC পাবই লাগিব। আচ্ছা, তই মোক এটা কথা কচোন, তই কি APSCটো পালেই তোলে কি তাইক বিয়া দিবই নেকি? সেইটো নাজানো, কিন্তু APSC নোহোৱালৈকে মই বিয়াৰ কথা ভাবিবই নোৱাৰো। আল্টিমেটলি তোৰ বিয়াৰে প্ৰস্তুতি নহয় জানো? নহয়, জীৱনৰ বাবে প্ৰস্তুতি। প্ৰভু, এই জীৱনটো বৰ্তি থাকিবলৈ তোৰ এই APSCতকৈ বৰ্তমান ভাতকেইটাহে বেছি প্ৰয়োজন। যা যা খাই আগে। উদালি তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুনী প্ৰাণ